Hello everyone, কি খবৰ আপোনালোকৰ? Hope you guys are doing well and welcome back to my channel exoticassam. যোৱাকালি এটা লোকেল মাছ কেইটামান পাইছিলো আমাৰ ওচৰৰ ল'ৰা এটাই দিছিলে কাৱৈ মাছ আৰু মাগুৰ মাছ পাইছিলো সেইকাৰণে ভাবিলো কেঁচা হালধি দি পিনে মাছৰ জোল এখন বনাও আৰু এইবোৰ হৈছে আমাৰ অসমীয়াৰ থলুৱা জুতি আপোনালোকে খাই নে নাখায় ক'ব নোৱাৰো কিন্তু আমি খাওঁ আৰু যদি খাই পোৱা নাই নহয় এবাৰ বনাই খাই চাবচোন খুব ধুনীয়া হয় আঞ্জাখন আৰু বহুতে কয় যে কেঁচা হালধি তিতা লাগিব পাৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব অলপ মানুহ তিতা নালাগে আমাৰ অসমীয়া খানাবিলাকতো বেছি মছলা পাতি দৰকাৰ নহয় একদম মিনিমাম মছলা দিয়ে বনাইছো আৰু কি হয় খালি হালধিখিনি ভালকে ভাজিব যাতে একদম তেল বিৰিঙি আহা লাগে ভালকে ভাজি হোৱাৰ পিছত উতলা গৰম পানী দি দিছো আৰু শেষত মান ধনিয়া কাটি দিছো আঞ্জাখন হওঁতে হাৰ্ডলি মোৰ 15 মিনিট মান লাগিল সো এয়া মোৰ কেঁচা হালধি আৰু লোকেল মাছৰ আঞ্জা ৰেডি হৈ গ'ল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহলে মোৰ চেনেলটোক আপোনালোকে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তেনেহলে আজিলৈ আহিছো থ্যাঙ্কস ফৰ ওয়াচিং মি গুড বাই এণ্ড হেভ এ নাইস ডে